ফ্ৰেন্ডছ কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৰে ভাল স্বাগতম জনাইছো নিৰ্মা চৈতা পৰিয়ালৰ আন এটি ব্লগলৈ আজি ব্লগ টাইপৰ নহয় আসলতে তথাপিতো কলো মই মানে আজিও মোৰ অলপ কিবা আপোনালোকক ক'বলগীয়া আছিল ক'বলগীয়া মানে যি আমাৰ অসমত যি ট্ৰেন্ডিংত চলি আছে বাল্য বিবাহ তাৰে বিষয় আপোনালোকৰ মতামত জনাব মানে সরকারখানৰ কি হৈছে নাজানো দে আমাৰ অসমত কি হৈছে মানে জোজ উঠে নেকি না কি বা না বেলেগক কিবা কৰা দেখিলে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো কিবা জোজ উঠি যায় যিকোনো বস্তু আইনখন বেয়া বুলি কোৱা নাই বাৰু মই আইনখন ঠিকই আছে ভাল আইন হলেও কিছুমান কথা মানে যেহেতু ডাঙৰ মানুহ জনা বুজা মানুহ অলপ চালি জাৰি চাব লাগে যিকোনো বস্তু কৰাৰ আগতে আইনখন আনিছে ভাল কথা জানুৱাৰী 1 তাৰিখে হৈছে 1 তাৰিখৰ পৰা লাগু কৰিব লাগে যে জানুৱাৰী 1 তাৰিখৰ পৰা কোনোৱে মানে বাল্য বিবাহ কৰিব নোৱাৰিব আৰু যদি কৰে তেনেহলে তেওঁলোকক শাস্তি বিহা হ'ব তেনেকুৱা হ'ব লাগিছিল তেনেকুৱা ধৰণৰ কিন্তু তেনেকুৱা নহয় কি হৈছে আগৰ মানুহবিলাককো সাঙৰি লৈছে আগতে আইন নাছিল আগৰ পৰা মানে কত প্ৰাচীন কালৰ পৰাই মানে এইটো বস্তু চলি আহিছে বাল্য বিবাহটো আগৰ পৰা তেনেকা কোনো নীতি নিয়ম কানুন নাই হঠাৎ এইটো কৰিছে বাৰু ঠিকে কথা কলোৱে মই কিন্তু আগৰ মানুহবিলাকক টানিব নালাগিছিল কাৰণ আগৰ মানুহবিলাকে এতিয়া কি কৰিব ইহঁতৰতো দুটা তিনিটা বাচ্চাৰ মাক বাপেক হৈছে ইহঁতৰ পৰিয়াল এতিয়া কেনেকৈ চলিব যদি পুলিচে ধৰি টানি লৈ যায় আৰু হৈছে বহুত তেনেকুৱা ঘটনা গতিকে এইবিলাক কথা ভাবি চালি জাৰি চাব লাগিছিল কাৰণ এইবিলাকৰ পৰিয়ালবিলাকক কোনে পোহপাল দিব আমাৰ ডাঙৰ ডাঙৰ আসনত বহি থকা মানুহবিলাকেতো কোনো কাকো পোহপাল দিব নাযায় বা চাব নাহে কোনে কি কৰিছে গতিকে এইবিলাক আইন আনাৰ আগতে মানে যিকোনো কথাই এবাৰ সকলোৱে ভাবি চিন্তি চালি জাৰি চাব লাগে তেতিয়াহে মানে বস্তুৰ ভাল ৰিজাল্ট পায় আৰু মেইন কথা কি যিকোনো আইন এটা আনি দিয়ে হঠাৎ মানে সেই আইনটো কোনো ধৰণৰ পিছত একো এটা মূল্যই নোহোৱা হৈ যায় কোনো নামানে আচলতে আইন বুলিলে মানে চৰকাৰ এখনে যিকোনো এটা আইন আনিলে এনেকুৱা ধৰণৰ হ'ব লাগে যে সকলোৱে যাতে সেইটো বস্তু আকোৱালি লয় মানে কেইদিনমান এইটো বস্তু মানে কি ট্ৰেন্ডিঙত থাকে ধুনীয়াকৈ মানে এই ৰাজনীতি কৰাৰ আগত মানে ইলেকশ্যনৰ আগত ধুনীয়াকৈ একদম জোচত আহি যায় তাৰ পিছত আৰু তল পৰি যায় যিকোনো বস্তুৱে নহওক কিয় কেইদিনমান গৰু চুৰ ধৰিব কেইদিনমান মাটিৰ দালক ধৰিব কেইদিনমান কিবাক ধৰিব মানে কেইদিনমানৰ কাৰণে তাৰ পিছত চাবি কোনো একো নাই মানে চব চুপচাপ একো নাই তাৰ বিষয়ে একো কোনো এৰেষ্ট কৰা মানুহো নাই কাকো মানে কৰিয়ে আছে সেইবিলাক কাম মানে তেনেকুৱা ধৰণৰ হয় তেনেহলে কি ফাইদা এইবিলাক আইন কানুন আনাৰ কিবা মানে লাভ আছে নেকি কোনো দৰকাৰ নাই মোৰ মতে আৰু যদি আইনখন লাগুৱে কৰে এইটোত একেবাৰে মানে এনেকুৱা যুগমীয়া হ'ব লাগে যে এইখন আইন চিৰদিনৰ বাবে থাকিবই আৰু সকলো মানুহ মানিবই লাগিব তেনেকুৱা টাইপৰ হ'ব লাগে মানে দম নাই অসমৰ আমাৰ আইনৰ অলপ সময়ৰ কাৰণে আনি দিয়ে তাৰ পিছত কোনো মূল্যহীন হৈ যায় কোনো মূল্যই নাথাকে তেনেকুৱা ধৰণৰ হ'ব নালাগে মানুহবিলাকেও সেইকাৰণে এই কি বুলি চেলেপু বুলি ভাবি লয় আইনবিলাকক আনিছে আনি দিয়ক কেইদিনমান থাকিব তাৰ পিছত আৰু তল পৰি যাব তেনেকেই ভাবে মানুহবিলাকো আৰু এইবিলাক ভাবিবৰ কাৰণে বাধ্য কোনে কৰে ডাঙৰ ডাঙৰ আসনত বহি থকা মানুহবিলাকে বাধ্য কৰে সেয়ে বাকী একো নাই বাৰু সেই যিখিনি মানুহ আগতে মানে বহুত আগতে বিয়া পাতিছিল বাল্য বিবাহ কৰাইছিল এতিয়া সিহঁতৰ ল'ৰা ছোৱালী ডাঙৰ হৈছে সেইবিলাক মানুহৰ কষ্ট হ'ব মানে মিছামিছি মানে হাবাথুৰি খাবলগীয়া হৈছে পুলিচৰ ভয়ত কিবা ভয়ত আচলতে এইটো বস্তু অলপমান ভাবিব লাগিছিল বেলেগটো বেলেগ আইনখন ঠিকে আছে আইনখন একো বেয়া আইন নহয় মোৰ মতেও ভালেই লাগিছে কিন্তু আজিৰ পৰা যদি আইনখন আৰম্ভ হৈছে আজিৰ পৰা সেইটো পুৰা এনেকুৱা হ'ব লাগে যে আজিৰ পৰা কোনো বাল্য বিবাহ কৰালে তাক শাস্তি বিহা হ'ব কিন্তু আগৰ মানুহখিনি সাঙুৰি আনা কথাটো মানে হজম হোৱা নাই সেইটো কৰিব নালাগে আচলতে সেই মানুহখিনি বহুত হাৰাশাস্তি হৈছে এইখিনি কথা অলপমান চালি জাৰি চাব লাগিছিল ভাবিব লাগিছিল সেয়ে বাকীটো আছে জনা মানুহবিলাকে তেওঁলোকে ক'ব বাৰু আদাক দেখিল উঠিল গা কেতুৰিয়ে বোলে মোকো খা ঠিক তেনেধৰণৰ হৈছে কথাষাৰ মানে ক'ৰবাত কিবা দেখিছে আমাৰ ডাঙৰ ডাঙৰ মানুহবিলাকে আহি অসমতো সেই আইনখন জাপি দিছে থপি দিছে তেনেকুৱা ধৰণৰ কথা নহয় তেনেকুৱা ধৰণৰ যদি কথা হয় বাকী যিবিলাক মানুহ চৰকাৰৰ আশাত বহি আছে ভাল কাম কৰিব বুলি তেওঁলোকৰ মানে কি হ'ব মানে ডাঙৰ ডাঙৰ মানুহবিলাকে যদি এনে কাম কৰে কেইদিনমান উঠিব কি ড্ৰাগছৰ বেপাৰীক ধৰা তাৰপিছত বন্ধ তাৰপিছত কাবাক ধৰা কিবা ধৰা মানে এইবিলাকে মানে পটকে জোৱাৰ উঠে ঢৌ উঠে আৰু তাৰপিছত তল পৰি যায় তেনেকুৱা ধৰণৰ হ'লে মানুহবিলাকে মানে এইবিলাক বস্তু বহুতে জানে আৰু সেইকাৰণে বেছি দিন নীতিকে আমাৰ অসমত এইবিলাক বস্তু আৰু আইন কানুন হলেতো মই কলোৱে একদম মানে ষ্ট্ৰিক্ট হ'ব লাগে যাতে সেইটো বস্তু সকলোৱে মানিবলৈ বাধ্য হয় মই কলোৱে আইনখন বহুত ভাল লাগিছে বাল্য বিবাহ বন্ধ কৰিব লাগে কাৰণ
মিচিউৰিটি খুব বেছি জৰুৰী লৰাই হওক লাগিলে ছোৱালীয়ে হওক সংসাৰ এখন চলাবৰ কাৰণে যিখিনি মানে গুণ লাগে যিখিনি মিচিউৰিটি লাগে সেইখিনি থাকিব লাগে নহলে সংসাৰ এখন চলা বহুত মুস্কিল হৈ পৰে এইটো বহুত বেছি ভাল লাগিছে কিন্তু এই আগৰ মানুহখিনি যি হৈছিল আৰু সাঙৰিব নালাগিছিল কাৰণ ক্ষমতা থাকিল বুলি অপব্যৱহাৰ কৰিব নালাগে এই এটা বহুত ডাঙৰ কথা ক্ষমতা আছে বুলি মই যতে ততে ইউজ কৰিম তেনেকুৱা ধৰণৰ কোনো কথা নাই আইনখন আনিছে ভাল লাগিছে বাকি আপোনালোকৰ মতামত জনাব যে এইখন আইনখনটো ঠিকে আছে ময়ো কৈছো ঠিকে আছে যে বাকি আগৰ মানুহখিনিক সাঙুৰিব লাগিছিল নে নালাগিছিল আপোনালোকৰ মতামত জনাব আৰু মোৰ ব্লগটো কেনেকুৱা লাগিছে বা কথাখিনি হেতু আপোনালোকে জনাব আকৌ লগ পাম নতুন এটা ব্লগৰ সৈতে নতুন এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈ বাই বাই টেক কেয়াৰ